বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু লগতে মই সকলো বন্ধু বান্ধৱীয়ে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ। হেপ্পী ইণ্ডিপেণ্ডেন্স ডে। আৰু সেই উপলক্ষে আজি বনাব লৈছোঁ এটা বিশেষ ধৰণৰ ইডলি, মানে স্বাধীনতা দিৱসৰ উপলক্ষে। ভিডিঅ'টো চাই কেনে পাইছে জনাব দেই, আৰু যদি ভাল পাইছে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ইডলি বনাবৰ কাৰণে প্ৰথমতে এটা পাত্ৰ লোৱা তাতে 2 বাটি চুজি দিয়া হৈছে, আৰু যিহেতু আৰু অলপ নিমখ আৰু লগতে ইয়াতে নিমখ দি পিনে 2 বাটি ইয়াতে পানী ইউজ কৰোঁ। যিহেতু 2 বাটি চুজি তো 2 বাটি পানী ইউজ কৰিছোঁ। প্ৰথমতে এবাটি দিছোঁ, মিক্স কৰি লৈছোঁ, এবাৰ আৰু এবাটি দিছোঁ, মিক্স কৰি লৈছোঁ আৰু এইখিনি ৰেষ্ট কৰিব দিছোঁ। আনপিনে গ্ৰীণ কালাৰৰ কাৰণে এয়া ধনিয়াৰ পাত আৰু মটৰ ইউজ কৰিছোঁ। আপোনালোকে পালেং পাতো ইউজ কৰিব পাৰে। তাৰপিছত এইখিনি পানী দি পিনে উতলাই ল'ব লাগিব। নিমখ দিব নাপাহৰিব, নিমখ দিলে কি হ'ব, ইয়াৰ গ্ৰীণ কালাৰটো থাকি যাব। উতলাই পিনে এইখিনি ঠাণ্ডা হ'ব দিছোঁ, পানীখিনি উলিয়াই পিনে চেকি পিনে। আৰু আনপিনে অৰেঞ্জ কালাৰৰ কাৰণে এয়া গাজৰ লৈছোঁ, আৰু গাজৰতো অলপ নিমখ দি পিনে এইখিনি এইদৰে সিজাই লৈছোঁ যাতে অৰেঞ্জ কালাৰটো থাকি যায়, আৰু এইখিনি ঠাণ্ডা হ'ব দিছোঁ। এইবাৰ যিহেতু ধনিয়াৰ পাতখিনি ঠাণ্ডা হৈছে, এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি পিনে গ্ৰাইণ্ড কৰি লওঁ, আৰু ৰেডি হৈ গ'ল আমাৰ গ্ৰীণ কালাৰ। দেখিবলৈ ধুনীয়া হৈছে ৰংটো। আৰু আনপিনে অৰেঞ্জ কালাৰৰ কাৰণে এইখিনিও গাজৰখিনি ৰুকি ল'ম, গ্ৰাইণ্ড কৰি ল'ম, আৰু ৰেডি হৈ গ'ল অৰেঞ্জ কালাৰ। এয়া চাওক আমাৰ তিনিটা কালাৰে ৰেডি হ'ল। এয়া অৰেঞ্জ কালাৰ, গ্ৰীণ কালাৰ আৰু হোৱাইট কালাৰৰ কাৰণেতো আছেই চুজি। এইবাৰ চুজিৰ বেটাৰটো চাম। ধুনীয়াকৈ চুজিখিনি একদম বঢ়িয়াকৈ পানীত সিজি মানে বঢ়িয়াকৈ স্মুথ হৈ গৈছে। এইবাৰ আৰু এবাটি পানী লৈছোঁ। আগতে 2 বাটি পানী দি আছে, পিছত আৰু এবাটি দি পিনে ইয়াৰে অলপ অলপ দি পিনে মিক্স কৰি চাম কিমানখিনি পানী লাগে। মোৰ কমপ্লিট 1 বাটি লগা নাই, আধা বাটিমানহে পানী লাগিছে। এইবাৰ এইখিনি ধুনীয়াকৈ ফেটি ল'বলৈ আপুনি যিমান ফেটে সিমান ভাল। আৰু এইখিনি সময়তে ইয়াতে দিব লাগিব 1 চামুচ বেকিং পাউডাৰ। মোৰ ভিডিঅ' কৰা নহ'ল, কিন্তু ইয়াতে 1 চামুচ বেকিং পাউডাৰ দিব লাগিব। আৰু তাৰপিছত আনপিনে আৰু 2টা পাত্ৰ ল'ম, আৰু এই 2টা পাত্ৰটো সম পৰিমাণে 3টা ভাগ কৰি লৈ ল'ম। এইদৰে ধুনীয়াকৈ 3টা ভাগ কৰি লোৱা হৈছে চুজিৰ বেটাৰখিনি। প্ৰথমতে এটা পাত্ৰত এয়া অৰেঞ্জ কালাৰখিনি দি দিছোঁ, অলপ অলপকৈ মিক্স কৰি শেষত গোটেইখিনিয়ে দি দিছোঁ অৰেঞ্জ কালাৰখিনি। আৰু ইয়াৰ কাৰণে ৰেডি হৈ গ'ল অৰেঞ্জ কালাৰ। এয়া ৰেডি হৈ গ'ল আমাৰ অৰেঞ্জ কালাৰ। আৰু আনপিনে এই গ্ৰীণ কালাৰৰ কাৰণে গ্ৰীণ কালাৰটো এইদৰে দি দিছোঁ, অলপ অলপকৈ মিক্স কৰি ফেটি দিছোঁ, আৰু শেষত গোটেইখিনি দি পিনে এয়া আপুনি যিমান বেটাৰটো ফেটে সিমান ধুনীয়া ইডলিটো হ'ব। এয়া গোটেইখিনি দি দিছোঁ, আৰু ৰেডি হৈ গ'ল গ্ৰীণ কালাৰ। মুঠতে আমাৰ 3টা কালাৰে ৰেডি হ'ল। এয়া অৰেঞ্জ, গ্ৰীণ আৰু চুজিৰ কাৰণে হোৱাইট কালাৰ। এইবাৰ ইডলি পেনখন লৈ লৈছোঁ, আৰু ইয়াতে ৰিফাইন তেল অলপ অলপকৈ সনা হৈছে গোটেইকেইটাতে সানি পিনে। এইবাৰ প্ৰথমতে এয়া গ্ৰীণ কালাৰ অলপ দিছোঁ, মাজৰটোত গ্ৰীণ কালাৰ অলপ, তাৰপিছত তাৰ মাজত অৰেঞ্জ কালাৰ, আৰু শেষত হোৱাইট কালাৰ অলপ দিছোঁ। এটা ইডলি অলপমান ধুনীয়াকৈ সজাই লৈছোঁ। তাৰপিছত এয়া 2টা কালাৰ, 2টাত দিম এইটো হোৱাইট কালাৰ, আৰু এইবাৰ দিম 2টাত এয়া হোৱাইট, 2টাত গ্ৰীণ আৰু 2টাত অৰেঞ্জ কালাৰ দি পিনে এইখিনি ৰেডি হৈ গ'ল ইডলি বনাবৰ কাৰণে। ইডলি ষ্টেণ্ডত দি যাম। ফুড কালাৰ ইউজ কৰিলে কি হয়, ইয়াতে ফুড কালাৰ ইউজ কৰা নাই, আপোনালোকে ইউজ কৰিলে ফুড কালাৰো ইউজ কৰিব পাৰে, কিন্তু মই ভাবিলোঁ যে যিহেতু আছেই চব্জি কালাৰ, গতিকে বেলেগ কালাৰ ইউজ কৰাৰ কি দৰকাৰ। এয়া ৰেডি হৈ গ'ল, চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে নোহোৱাৰ আগতে। আৰু আনপিনে এয়া ইডলি বনাবৰ কাৰণে ইয়াতে পানী গৰম দিয়া হৈছে। পানীখিনি যেতিয়া উতলি অহাত এইখিনি দি দিছোঁ, আৰু ঢাকনিখন লগাই দি পিনে 15 মিনিটৰ কাৰণে সিজিব দিছোঁ। 15 মিনিট বা 20 মিনিটো লাগিব পাৰে কেতিয়াবা। আৰু এইবাৰ এইখিনি হ'ল নে নহ'ল এখন চাকু এখন দি পিনে চাব পাৰে, যিহেতু চাকুত লাগি অহা নাই। আৰু ৰেডি হৈ গ'ল এয়া ধুনীয়া 3টা ৰঙৰ ইডলি। আৰু ভিডিঅ'টো চাই কেনে পাইছে জনাব দেই, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।